আটালিক 5 কিলো। এই 5 কিলোত নহ'ব, 7 কিলো মান লাগিব নেকি? নালাগে, আমি মানুহ কেইটা। এটা কাম কৰ, তই হেৰি লিখ, দালি লিখ 2 কিলো আৰু হালধি 250 গ্ৰাম। কি কওঁ বে, এক মাহত অকল 250 গ্ৰাম হালধি? চেলাৰী কিমান পাৱ? 20,000। 20,000। তই কচোন 20,000ত হয় জানো? নহয় বে। তথাপি কৰিতো আছ, তেনেকে 250 গ্ৰামত নহ'লেও চলাব লাগিব। हंसते गाते सोचा था मैंने मन में कई बार। তই আহিলি গেলামাল লৈ? हल्का सा असर है क्यों इस दिल। কি হ'ল ইয়াৰ, একো মাত নিদিয়াকে গুচি গ'ল যে? চালা 1850 টকা গেলামালতে গ'ল বে। আকৌ 7,000 টকা ঘৰ ভাড়া ৰাখিম কি? 2টা কণী। কি? আৰে অকল 2টা কণী আছে খাবলৈ, অমলেট বনাই দিম, ৰাতি খাই ল'বি। বনাই দে, হ'ব খাই ল'ম দে। এটা পেকেট মাল নাই বে, গালামাল সব হেক। বেগেলা। আচ্ছা, আৰু হালধিৰ পেকেটটো ক'ত? চাল্লা 250 গ্ৰাম হালধি 1 সপ্তাহ আগত শেষ হৈ গৈছে। এটা উপায় আছে, ষ্টপ লছ। এতিয়া আমি এটা কনচেপ্ট ল'ব লাগিব, সেইটো হ'ল ষ্টপ লছ। ষ্টপ লছত চেনি, তেল আৰু যিমান গেলামাল বস্তু টেমা আছে চবত এই ষ্টপ লছৰ টেগটো লগাই দিব লাগিব। যেতিয়া দেখিম যে আৰু বেছি কনজামশ্যন কৰিলে আমাৰ লছ হৈ যাব, সেইটো সময়ত আমি ষ্টপ হৈ যাব লাগিব। কেনেকে লাগিছে এতিয়া? বঢ়িয়া। চেনিত ষ্টপ লছ লাগি গৈছে, ৰাখি দে। মই চোৱাই নাই। ৰাখি দিছো। হালধি ষ্টপ লছ, বাছ আটাত ষ্টপ লছ, ধনিয়া পাউডাৰত ষ্টপ লছ, মুড়িত ষ্টপ লছ, চবতে ষ্টপ লছ। কি হ'ল? জিৰাত বেয়া লছ খালো বে। কেলে কি হ'ল? জিৰাত ষ্টপ লছ লগাবই পাহৰি গলো।